পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ হল প্ৰথম কথা তেওঁ দালাল নাম্বাৰ 1 2 নম্বৰ কথা তেওঁ সুবিধাবাদী 3 নম্বৰ কথাটো হল বহুতো ছোৱালীৰ যৌৱন ধ্বংস কৰি জড়িত থকা নাৰী কেলেংকাৰী এইকেইদিন সামাজিক মাধ্যমত পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচক বড়ো জনগোষ্ঠীটোৰ প্ৰতি ভাল ভাৱ দেখুৱাই অত্যন্ত বিতৰ্কমূলক মন্তব্য কৰি থকা আমি দেখিবলৈ পাইছোঁ যিজন ব্যক্তিয়ে বড়ো জনগোষ্ঠীৰ কাৰণে আন্দোলনৰ সময়ত 5 মিনিটো সময় দিয়া নাই যিজন ব্যক্তিৰ 14 গোষ্ঠীও আমাৰ এই আন্দোলনৰ লগত জড়িত নহয় বেলটি এনডিবিৰ লগত জড়িত নোহোৱা এজন ব্যক্তিয়ে সামাজিক মাধ্যমত আমাৰ বড়ো নেতৃত্বসকলক অত্যন্ত সমালোচনা কৰি পৰা আমি দেখিবলৈ পাইছোঁ কেতিয়াবা তেওঁ হাগ্ৰামা মহিলাৰীক সমালোচনা কৰে কেতিয়াবা তেওঁ প্ৰমোদ বড়ো সমালোচনা কৰে কেতিয়াবা তেওঁ ৰঞ্জিত বসুমতাৰীক সমালোচনা কৰিবলৈ দেখা পাওঁ কেতিয়াবা তেওঁ খাম্ফা বৰগোহাঞিক সমালোচনা কৰিবলৈ আমি দেখিবলৈ পাওঁ কিন্তু অসমৰ ৰাইজে তেওঁৰ আচল চৰিত্ৰটো জনাৰ দৰকাৰ আছে যে পৃথ্বীৰাজ নাৰায়ণ দেৱনো কোন হয় তেওঁ কেনেকুৱা কেটেগৰীৰ মানুহ এইটো চৰিত্ৰ অসমৰ ৰাইজে জনাৰ প্ৰয়োজনীয়তা আছে কাৰণ এনেকুৱা বদমাছ মানুহেটো আমাৰ এই বড়ো ভূমিত অত্যন্ত অশালীন বা বিতৰ্কমূলক মন্তব্য প্ৰদান কৰি আমাৰ এই জুই জ্বলোৱাৰ এটা পৰিবেশটো তেওঁ সৃষ্টি কৰি আছে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ হল প্ৰথম কথা তেওঁ দালাল নাম্বাৰ 1 2 নম্বৰ কথা তেওঁ সুবিধাবাদী 3 নম্বৰ কথাটো হল বহুতো ছোৱালীৰ যৌৱন ধ্বংস কৰি জড়িত থকা নাৰী কেলেংকাৰী তেওঁ পৰিচয়বিহীন এজন ব্যক্তি প্ৰতিটো কথাৰ কিন্তু অৰ্থ আছে মই সুবিধাবাদী এই কাৰণে কৈছোঁ বৰ্তমান সময়ত বড়ো ভূমি বা অসমৰ ৰাইজে পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ দল বিচাৰি নাপায় তেওঁ প্ৰথমতে তেওঁ বিপিএফ হৈছিল তাৰ পাছত তেওঁ নিজৰ সুবিধাৰ কাৰণে ইউপিপিএল হৈছিল ইউপিপিএলত কোনো চান্স নাপায় তেওঁ আকৌ বিপিএফ হৈছিল বিপিএফ হোৱাৰ পিছতে তেওঁ নিজে এটা দল নিজে এটা প্ৰাৰ্থিত্ব হৈছিল নিৰ্দলীয়ভাৱে তাৰ পাছতে ঘোষণা কৰিছিল যে তেওঁ দল খুলিম বুলি বৰ্তমানতো দল বিচাৰি পোৱা নাই অসমৰ ৰাইজে বৰ্তমানত তেওঁৰ দল বিচাৰি পোৱা নাই অসমৰ ৰাইজে কাৰণ কথাটো হ'ল কি তেওঁ জপিয়াই ফুৰি থাকে এটা দলৰ পৰা এটা দললৈ অতি সোনকালে জপিয়াই ফুৰি থাকে নিজৰ সুবিধা যদি পূৰ্ণ নহয় তেতিয়াই তেওঁ জপিয়াই থাকে কথাটো ক'বলৈ বেয়া অশালীন শব্দ মই কৈ দিছোঁ এনেকুৱা যে জপিয়াই থকা ব্যক্তিটো কিন্তু আমাৰ সমাজত বান্দৰ বুলিহে কয় তো মই কথাটো ক'ব নালাগিছিল তথাপিও মই কৈছোঁ যে এনেকুৱা যে জপিয়াই থাকে এনেকুৱা ব্যক্তিক আমি বান্দৰ বুলিহে অভিহিত কৰোঁ দ্বিতীয় কথাটো হ'ল তেওঁ দালাল বুলি মই কিয় ক'লোঁ যে 50,000 বা 1 লাখ টকাৰ কাৰণে তেওঁ কোনোবা দলৰ নেতৃত্বক সমালোচনা কৰাটো পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচৰ কাৰণে কোনো ডাঙৰ কথা নহয় তেওঁ এটা ভেলুলেছ পাৰ্চন যাৰ কাৰণে তেওঁ অতি সোনকালে এওঁৰ লগতো ভাল হ'ব পাৰে তেওঁৰ লগতো ভাল হ'ব পাৰে অতি সোনকালে তেওঁ সমালোচনা কৰাটো পটু গতিকে তেওঁ দালাল সেই দালালক কোনো কাৰণতে আমি তেওঁক লৈ চিন্তিত হ'ব নালাগে তৃতীয় কথাটো হ'ল কি যৌন কেলেংকাৰীৰ লগত জড়িত তেওঁ আটাইতকৈ ডাঙৰ কথাটো হ'ল যিজন ব্যক্তিয়ে সমাজ সংস্কাৰৰ কথা কয় যিজন ব্যক্তিয়ে গোটেই বড়ো ভূমিত শান্তি এনেকুৱা মই কৰিলোঁ বুলি দাম্ভলি মাৰে সেইজন ব্যক্তিয়ে ইমান ছোৱালীৰ যৌৱন ধ্বংস কৰিছে মই আপোনালোকক ফটো স্ক্ৰীনত দেখুৱাই দিম আপোনালোকে দেখুৱাই দিব এইজন ব্যক্তিৰ চৰিত্ৰটো আৰু কেতিয়াবা মই কোনোবা ফটোটো দেখা পাইছোঁ তেওঁ বাল্য বিবাহৰ লগত জড়িত মই ৰিকুৱেষ্ট কৰিম তেওঁ যদি বাল্য বিবাহৰ লগত যদি জড়িত কৰিছে বা সেই ছোৱালীৰ ঘৰখন যদি ধ্বংস কৰিছে তেওঁক অতি সোনকালে গ্ৰেপ্তাৰৰো ব্যৱস্থা কৰিব লাগে তেওঁক এনেকুৱা অশালীন ব্যৱস্থাটোৰ কাৰণে তেওঁক গ্ৰেপ্তাৰৰো ব্যৱস্থা কৰিব লাগে আৰু তৃতীয় কথাটো হ'ল আটাইতকৈ বড়ো ভূমিৰ মানুহে বা হয়তো অসমৰ মানুহে জনাৰ দৰকাৰ তেওঁৰ বৰ্তমানলৈকে পৰিচয় কি পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ তেওঁ বড়োৰ কেতিয়াবা ৰজা বুলি কৈ থাকে ৰজা বুলি কোৱা শুনো কেতিয়াবা 1947 চনৰ পিছত ভাৰত স্বাধীন হোৱাৰ পাছত গণতন্ত্ৰত ৰজাৰ দেশ নাই তেওঁৰ কোন বাপেকৰ নাম কি তেওঁ ৰজাৰ তেওঁ যদি ৰজা তেওঁৰ বাপেকেতো ৰজা হ'ব লাগিব কোন ৰজাৰ ল'ৰা তেওঁ এটা মদাপি ডাংকাৰে কেনেকৈ ৰজাৰ হ'ব পাৰে এনেকুৱা এটা পৰিৱেশ গণতন্ত্ৰত কোনো ৰজা নাই তেওঁ কেতিয়াবা কোচ ৰাচামুচি বুলি কৈ লয় কেতিয়াবা বড়ো বুলি কৈ লয় বড়ো হ'ব লাগিলে তেওঁ প্ৰথমতে মাতৃভাষাটো জানিব লাগিব বড়ো যি জানে না নাজানে সেইটো মোৰ সন্দেহ আছে নাম্বাৰ 1 2 নম্বৰ কথাটো হৈছে কি তেওঁ বড়ো হ'ব লাগিলে তেওঁৰ ঘৰত বাথৌ থাকিব লাগিব হয়তো খ্ৰীষ্টান হ'ব লাগিব তেওঁ আমাৰ হয়তো ব্ৰহ্ম হ'ব লাগিব তেওঁৰ ঘৰত এনেকুৱা আছে না নাই এনেকুৱা এটা কেটেগৰী বড়ো হ'ব লাগিলে তোৰ ক্ৰাইটেৰিয়াটো মিলে না নিমিলে এনেকুৱা এটা পৰিৱেশ আছে না তো এইখিনি আমাৰ অসমৰ ৰাইজে বিচাৰ বিবেচনা কৰাৰ দৰকাৰ আছে আৰু পৃথ্বীৰাজ নাৰায়ণ দেৱ মেচ এটা ডুবন্ত নাও তেওঁক যি দলে ল'ব বা যি দলত তেওঁ যাব সেই দল একদম শেষ
প্ৰথমতে BPF লৈছিল, BPF ডুবাইছিল, UPPL লৈছিল, UPL ডুবাইছিল, নিজে ইলেকশ্যন খেলছি, নিজে ডুবিছে, আৰু এতিয়া তেওঁ সনাতনী ধৰ্ম কিবা কিবি বহুত কথা কৈ থাকে, মুখ্যমন্ত্ৰীক প্ৰশংসা কৰি থাকে। কিন্তু মুখ্যমন্ত্ৰীক মই অনুৰোধ জনাম, তেওঁৰ চৰিত্ৰটো আপুনি জনাই ল'ব, তাৰ পাছতহে তেওঁক কিন্তু চান্স দিব। যদি বিজেপিত যায় তেওঁ বিজেপিকো ডুবাব, মুঠতে ডুবাব, তেওঁৰ কোনো নাই ফেক্টৰ নাই, তেওঁৰ লগত ৰাইজ নাই, তেওঁৰ লগত দল নাই, তেওঁলোকৰ নাৰী কেলেংকাৰীৰ লগত ব্যক্তি থকা মানুহ, তেওঁ যিকোনো মুহূৰ্তত দল ডুবাব পাৰে, তেওঁৰ কোনো এনেকুৱা এটা ব্যৱস্থা নাই। গতিকে তেওঁক লৈ কোনো ৰাইজে শংকিত হ'ব নালাগে। আমি সুস্থ এটা পৰিৱেশ বিচাৰিছোঁ, গোটেই বড়োভূমি এটা শান্তিৰ এটা পৰিৱেশ বিচাৰিছে। গতিকে আমাৰ যেনেকুৱা এটা পৰিৱেশ হৈ আছে, ধুনীয়াকৈ গোটেই সমাজ ব্যৱস্থাটো চলি যাই আছে, কিন্তু এনেকুৱা এই পাগলৰ কথাটো লৈ অসমৰ ৰাইজে চিন্তিত হ'ব লগা নাই। আৰু তেওঁৰ মই ফটোবোৰ আপোনালোকক দি দিম, ফটোবোৰ নিউজত আপোনালোকে বজাই দিব, ৰাইজে জানিব লাগে তেওঁৰ চৰিত্ৰটো। নাম্বাৰ 1 মই এইখিনিয়ে ক'লোঁ পৃথ্বীৰাজ নাৰায়ণ দেৱৰ মেজৰ বিষয়ে।